এইটো আকৌ উৰুকা দিনাখনৰে ভিডিঅ' দেই, মানে যিহেতু এইকেইদিন বিহু বুলি একদম যি গান বাজনা বাজি আছে, আকৌ ভিডিঅ'ত সোমাই গ'লে কপিৰাইট লাগি যাব নহয়, সেইটো কাৰণে ভিডিঅ'টো এডিট কৰিব পৰা নাছিলোঁ। আজিহে আকৌ এডিট কৰি দিম আৰু আপোনালোকক। এইফালে ধুনীয়াকৈ মই পিঠা বনোৱাত লাগি আছোঁ, আৰু সেইদিনাখন মই ঘিলা পিঠা নে কি পিঠা কয় সেইটো নাজানো, ফুলা ফুলা যে, সেইটো মানে বিশেষকৈ মই বনাব নোৱাৰোঁ, মানে নুঠে। সেইদিনাখন ফাইনেলি তথাপিও বনাই দেখালোঁ, চাওকচোন ইমান মনটো ভাল লাগিছে। মানে কিছুমানে মানে কি আৰু এনেকুৱা শুকান পিঠাটোহে মানে নুঠে বা ভালকৈ নহয় বুলি বনাবলৈ টান পায় নহয়নে, কিন্তু সেইটো পিঠা মোৰ নহয়, শুকান পিঠাটো হয় যেনিবা। ইয়াত ধুনীয়াকৈ শুকান পিঠাটো বনাই দেখাইছোঁ। সেই তিলৰ পিঠাটোহে মানে ফুলা ফুলা, সেইটো কি পিঠা বুলি, তেল পিঠা, সেইটোহে মানে নহয়। সেইদিনাখন তথাপিও বনাব পাৰিলোঁ আৰু ভাল লাগি গ'ল মনটো সেইটো কাৰণে। আৰু এইফালে তিলৰ বনাই আছিলোঁ, তিল নাইকিয়া হোৱাৰ কাৰণে মায়ে আকৌ নাৰিকল ৰুকি দিলে, তাকে আকৌ ভাজি লৈছোঁ বনাবলৈ বুলি। তাৰপিছত সেইফালে মই যেনিবা পিঠাখিনি বনাই কৰি শেষ কৰিলোঁ। তাৰপাছত আকৌ বায়ে মানে ভাত বনাই আছিল, মোক ক'লে হেনো মছলা জোলখিনি তই বনাবি বুলি। তো সেইটো কাৰণে আকৌ মই ইয়াৰ পাকঘৰলৈ আহিলোঁ, মানে পাকঘৰতে আছোঁ, পাকঘৰত আকৌ মানে মছলা জোলখিনি বনাবলৈ বুলি। এইফালে মই মানে এতিয়া কি বনালোঁ বা কি বনালে মাহঁতে, তাকে অলপ ধুনীয়াকৈ দেখাই দিওঁ আপোনালোকক। এইফালে মানে কাঠ আলু আৰু চুকা টেঙাই মাছ দি তৰকাৰী ধুনীয়াকৈ বনালে, আৰু তিলৰ তৰকাৰী বনাব লাগিছিল, কিন্তু মানে নাখায় বোলে দেউতাহঁতে, সেইটো কাৰণে তিলৰ তৰকাৰী বনোৱা নগ'ল। আৰু এইফালে একদম মাছৰ মাথাখিনি বইল বনাই দিছে দেই। তাৰপাছত এইফালে কণী অলপ ওলাইছিল, কণীখিনিও ধুনীয়াকৈ এয়া ভাজি দিলে। এয়া কণীখিনিও ভাজা হৈ গ'ল। তাৰপাছত এয়া মই ধুনীয়াকৈ মছলা যোনখিনি এইফালে বনালোঁ, এয়া একদম এইফালে মোৰ বনাই গৈ হৈ গ'ল। আৰু কেমেৰা আৰু কাহিনী চাই কি দৌৰা হয়, মোৰ মানে এতিয়া বৰ্তমান কেমেৰামেন থকাৰ কাৰণে একদম শ্বুট হৈ গৈছে দেই। মানে ভিডিঅ' এনেই উপাঙতে নাহে আৰু কষ্ট হয় অলপ চলপ। তো এইফালে মই মাহঁতে মানে ৰৈ আছিল, মই ধূপডাল জ্বলাবলৈ বুলি দৌৰি গৈছোঁ। গৈ পেলাই ধূপডাল লৈ আহি ধুনীয়াকৈ এতিয়া সেৱা এটা কৰি দিওঁ, বিহু যিহেতু হয়নে নহয়, এনেও কৰোঁ, কিন্তু আজি ধূপ লৈ সেৱা কৰিছোঁ মানে। তো সেইটো ধুনীয়াকৈ মই সেৱা কৰি ল'লোঁ। আৰু কেমেৰামেন দেখিছেনে, কেমেৰা কি কৰি আছে ইফালে সিফালে, মানে কি ক'ম, ভাষা নাই আৰু। পাছত মই ভিডিঅ'টো চাওঁতে হাঁহিয়ে উঠি গৈছেগৈ। এইফালে মই ধুনীয়াকৈ সেৱা সতা কৰি লৈছোঁ, বছৰেকত ধুনীয়াকৈ বিহু বুলি ধূপ ধূনা লগাই। তাৰপাছতে এইফালে আৰু মই ভিডিঅ'টো এডিট কৰাৰ সময়তে মানে যোনে মাত দি থাকে খেলি মেলি লাগি গৈছেগৈ। আৰু এইফালে ধুনীয়াকৈ সেৱা সতা কৰি লৈ এয়া ধূপডাল দিয়াও এতিয়া কেমেৰামেনে ভিডিঅ' কৰিছে, চাওকচোন কি যে হ'ব। আৰু এইফালে আমি সকলোৱে এতিয়া ভাত খাবলৈ বুলি বহি ল'লোঁ। এতিয়া ধুনীয়াকৈ সকলোৱে খাইছোঁ। বিহুত এনেকৈ বা আহে প্ৰায়ভাগ, মানে বিহু সময়ত আমি 3টা মানুহে থাকোঁ যে, বিহু সময়ত বা কিবা উৎসৱত এনেকৈ সকলো লগ হ'লে ভাল লাগে নহয়নে। এইফালে সকলোৱে এতিয়া ধুনীয়াকৈ খাই লৈছোঁ। আৰু আমাৰ গোসাঁনীজনী শুই আছিল, মানে আঁঠুৱাৰ ভিতৰত ধুনীয়াকৈ সোমাই আছে। আৰু তাইও এয়া ককা আইতাকৰ ওচৰত আহিছে, আৰু বিহু বুলি চুমা তোমা খাবলৈ বুলি ধুনীয়াকৈ। এইফালে কৈছে আকৌ মইনো সেৱা কৰোঁ বুলি পেলাই একেও উৎপাত কৰিছে। আকৌ ধুনীয়াকৈ এয়া ককাকে সেৱা কৰিব দিছে, এয়া সেৱা কৰি লৈছে। মানে উৎসৱত এনেকৈ সকলো লগ হ'লে ভাল লাগে নহয়নে। আপোনালোকৰ বিহু কেনেকুৱা গ'ল ক'ব দেই কমেণ্ট এটা কৰি। আৰু এইফালে আমি ধুনীয়াকৈ গোসাঁনী মৰমখিনি দেখাই দিছোঁ আপোনালোকক, আইতাকক ককা মৰম। এইফালে আকৌ ককাকক আকৌ চুমা কৰিবলৈ গৈছে, চুমা দিবলৈ গৈছে। এইফালে ককাকে ধৰি আছে, চুমা নিদিয়াকৈ ৰখি আছে। তাই কৈছে চুমাই নিদিয়ে, আকৌ ককাকে চুমা দিছে, তাইও দিছে। আজি ভিডিঅ'টো ইমানেই আছিল দেই, কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আজিলৈ আহিছোঁ।